বহুত খঙত আছোঁ কিন্তু দেই এই কিছুমান মানুহে কিছুমান ল'ৰা তাত নাজানে ছ'চিয়েল মিডিয়াটো কেনেকৈ ইউজ কৰিব লাগে নাজানে তাতে মোৰ ভাইটিয়ে হয় এতিয়া মই এইটো আচলতে ক্ৰাইম কৰিছে চিনেমাখন হলত চাইছে তেওঁলোকে লাইভ ভিডিঅ' দিছে সেইটো নাপায় সেইটো বস্তু জানিব লাগে যে অসমীয়া চিনেমা এখন ইমান কষ্ট কৰি বনোৱাৰ পিছত ইমান প্ৰচাৰ কৰাৰ পিছত ৱাই সেইটো মূৰত অকণ কিবা এটা থাকিব লাগে ব্ৰেইনটো যে এইটো থাকিব লাগে এতিয়া মোক খং উঠিছে কিন্তু মই সিহঁতক থানাত ভৰাব পাৰোঁ থানাত যাবই যিয়ে ঝেং কৰিব তাকে থানাত ভৰাম এইবাৰ তোমালোকক ভাল পাওঁ তোমালোকৰ কাৰণে চিনেমা বনাইছোঁ তোমালোকে চোৱা এই বস্তু নকৰিবা আৰু এই বস্তুটো স্প্ৰেড কৰা যে এই বস্তুটো এই এৱাৰনেছটো লাগে